তাই ধুনীয়াকৈ গায়ো কথাকেইটাও ধুনীয়াকৈ বৰ ধুনীয়াকৈ কৰে আৰু তাইৰ চিলেকশ্যন খুব ভাল আৰু কিয়নো এটা কম্পিটিশ্যনত বহিলে মই যিটো গান ভালকৈ গাব পাৰিম টান গান এটা ল'লে যে জাজে কিবা হেৰি কৰিটো নহয় কিন্তু যিটো গান মই ভালকৈ মানে মোৰ সুবিধা মতে ধুনীয়াকৈ পাৰফৰ্ম কৰিব পাৰিম সেই এনেকুৱা ধৰণৰ গান ল'ব লাগে সেইটো আমিও লক্ষ্য কৰোঁ বাইদেউ যদি 10টা গানৰ আমি লিষ্ট বিচাৰোঁ টান গান প্ৰায় 5-6টা দিব নহয় টান গান গালেই যে হেৰি হয় তেতিয়া হেৰি হৈ যোৱাৰ ভুল হোৱাৰ বহুত চান্স থাকে কিন্তু চিম্পুল গান এটা যদি ভালকৈ পাৰফৰ্ম কৰা যায় সেইটো মানুহৰ মনত লাগে সকলোৰে মনত লাগে ধুনীয়া গাইছা তুমি ধন্যবাদ ইছ ৰাম 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 অকণমানি চাচোন কাণ্ড ডাঙৰ গান লৈছিলে তাই চব আইতা বৰ্তা ককা গান লৈছে তাই বিৰাট ভাল লাগিছে তাই মামা খুৰাৰ গান নলয় খুব ভাল কৰিছে দেই